সকলোকে ধুমকেতুলৈ স্বাগতম। তাৰপিছতে আমি বৰ্তমান আছোঁ মংগলদৈত কাপোৰ নিব আহিছোঁ। এইখিনিকে আছে দেখিছেনে? কাপোৰে পচন্দ হোৱা নাই, তেতিয়াৰ প্ৰায় আধা ঘণ্টামান লাগিল। এইবাৰ কৰি আছে এই গলত মাৰি লোৱা লং পেণ্টটো আধা ঘণ্টামান ধৰি মোক বহি থৈ দিছে। তাই এতিয়া কাপোৰ লোৱা নহয় নহয়, এই কাপোৰ লৈ আছে। গৰম কাপোৰ ললি সাংঘাতিক কাপোৰ বিচাৰি আছোঁ এতিয়া। কালি এটা নিলোঁ, ঘূৰিব পাৰিছোঁ। চাহ কোনটো কি ডিজাইন এইটো? নিঙিনিয়ে গোটেই ডিজাইন গোটাকেইটা আছে আকৌ ভাই। দামী মানুহ না এইবিলাক দিয়ে ডিজাইন নিঙিনিয়া গোটেই হ'লে লোৱা চাৰ্ট বিচাৰোঁ কি লয় গাছ চাছ আছে মানে গুৱাৰ কি গুৱাত নিয়ে যাব। কি ল পেন লাভা নল নেকি দেখা কিয়া কিয় ইয়া নলয়ে বোলা কয়তো পিন্ধি লৈ পেলাই দাউৰ সৰ সৰাই নাচবি থাপ মাৰি ধৰিব গলটা এইবোৰত গলটা এইবোৰত থাপ মাৰি ধৰিব বঢ়িয়া। তোৰ কথা পাত মই ল'ম আৰু 600 টকা কৈছে। হা 600 কম হ'ব নেকি? কম কোৱা নাই এতিয়ালৈকে। 600 টকাত তোমাৰ 7টামান গেঞ্জি কাম গেঞ্জিকে পিন্ধি ঘূৰো নেকি? কেনাই গৰম বা মাথা গৰম চোলা এটা লোৱা নাই, চব দাম কৰি নিমিলে ইমান পইচা মানুহ নহয় আমি। Lost and I can't find a way. Oh, all the lights going dark and my hopes destroyed. তাৰপিছত এতিয়া আমি হেৰি যাম বাজাৰ ইণ্ডিয়া। বাজাৰ ইণ্ডিয়া কি কৰিবি? বাজাৰ ইণ্ডিয়া যাম এচি খাম। কাপোৰ ল'বি নে নলওঁ? চাম যদি হেৰি হয় ল'ম আৰু ধৰ 300 200 দিলি ল'ম। আমাৰ আকৌ সেইখিনিয়ে না দাম। অঁ এতিয়া আমি নিপিন্ধো। হা কি হৈছে? টপিলা ভাজা গৈছে এইবাৰ গৰমত। কি গৰম এইগিলা বজাৰ চিট একে গৰম হৈ আছে। এই গৰমৰ দিনত ইবাৰে প্ৰথম পূজা হৈছে নেকি? গৰমৰ দিনত প্ৰথম হে আগতে ঠাণ্ডা দিন পৰে, এতিয়া গৰমটো আঘল পচছিহে। তাকেতো এতিয়া গেঞ্জি পিন্ধি পূজা চাম। সেইটো না হাফ পেণ্ট চাম এতিয়া। হাফ পেণ্ট একবাৰ চালোঁ, আকৌ একবাৰ চাম এতিয়া। কিবা চিয়া মানুহতকৈ ওপৰত নেকি? কাপোৰে পচন্দ নহয়। এই বিগ বাজাৰ আমাৰ বিগ বাজাৰ আমাৰ চাইডৰ পূজাৰ ভিডিঅ' কাপোৰ ল'লি নেকি? অঁ আছোঁ। ই বেলেগৰে লৈছে গাড়ী বাগী কৰবা হাতো বেয়া কৰবি। অঁ এই তাইক মই এইবাৰ
এই যাই থাক মই দেখাই আছোঁ নহয় এই স্কুটিখন যে সোমাই দিছে তাৰ আগেদি এটা ৰাস্তা আছে এইটো ৰাস্তা এইটো সোমাই দি এইয়া এইফালে এইয়া দেখা নাই বাজাৰ নিয়া পাৰ্কিং এই চেহাটো চাইডেদি সোমাই দি তই ক'ত সোমাই দিছিলি গাড়ী নহয় মই তাতে বাট পাইছোঁ ভৰাই দিছোঁ সেইটো SRDৰ গুদাম ঘৰ আগতে চাইছোঁ পিছে হে তাতে ভৰাইছোঁ কিনে কিয় বুজিছি বাবা ক'ত যাম মই কৈছোঁ বাজাৰ ইণ্ডিয়া বেলেগ দমত কৈছোঁ সেইদিনা পিছে সি ঘৰত কোৱা নাই ভিডিঅ' চলিটো নাজানে কি সেই নহয় সেইকাৰণে গপচত গৈছোঁ এইটো হেলমেট একো নহয় এই CC কেমেৰা লাগি আছে গাড়ী নিলিকে টেনশ্যন নাই একো নহয় নহয় 1100 টকা থৈ যাওঁ কাপোৰখিনি থৈ যাওঁ নেকি আপত থৈ যাবি এয়া বেগখিনি তাতে থ'ব লাগিব আকৌ যাওঁ ভুজিয়া বাছ ওলাইছে বৰ ধুনীয়া তেন্তে ব'লক আমি বাজাৰ ইণ্ডিয়াৰ AC খাবলৈ যাওঁ বাজাৰ ইণ্ডিয়া AC খাম বিৰাট গৰম না সেইটোহে খাম মাল নাই ষ্টেট বেংকতে গ'লো হয় মানুহ যদি কম হ'ল হয় I'm running out of air. Calling out Mayday. এই ঘূৰি দি লবি কি আন্ধা এতিয়াহে অলপ আৰাম লাগছে AC খাইছোঁ AC লাগিছে নে আন্ধা লাগছে এক পাক মই বঢ়িয়াকৈ জিৰণি লৈ যাম মই দেখোন দেখাত খাই কেনেকুৱা পিন্ধিলোঁ পিন্ধিলে নাজানা হজি যায় নাজানা ভাড়া বললি হাৰু বুলিকে কান্দিলি তই ল'বি নে নলওঁ কাপোৰ কাপোৰ ল'বা আহিছোঁ নেকি AC খাব আহিছোঁ AC খাই গৰম লাগছি না AC খাই পেলাই যাই থাকিম Calling out Mayday. বেলেগ বেলেগ কালাৰ চা পগলা কি কৰিছে পেনৰ পৰা হাত মাৰি নিচিয়াকৈ ইয়ে মাথাটো গেল নেকি AC হাৱা খাই নাই নাই 36 টো দিম হা 36 হ'ব নেকি হ'লে হা তই মাছি দেখা নাই কলকালি এতিয়া ল'ম বুলি ভাবছে নাই নে চাই কি এটা গানো বজাইছে দেখিছে নাই মাই Save me. I'm running out of air. খোজকাঢ়ি আছো একেলগে নেকি বঢ়িয়া কেনে কি লয় বডি স্প্ৰে মই বডি স্প্ৰে বুলি একবাৰ মাৰিলোৱে কেনে এতিয়া যাওঁ যাওঁ বহুত ললি বডি স্প্ৰে হেনবাই গাতে মাছো যাওঁ 1 2 3 ষ্টাৰ আমি বজাৰ কৰিলোঁ এতিয়া ক'ত যাম ঘৰত যাম কিবা খাম খাই পেলাই ঘৰত যাম আৰু ভিডিঅ'টো চাব লগা আৰু আছে আমি যাম না পাতা
মাথা ঘৰত যাম বজাৰ চজাৰ কৰিলোঁ ধুনীয়াকৈ AC হাৱাটো খালোঁ খাই পেলাই এতিয়া বঢ়িয়াকৈ ঘৰত যাম Calling out Mayday. এতিয়া হেৰি কৰিম আমি এটা গান শুনি বহি আছোঁ সেইকাৰণে এখন দোকান ফ্ৰিজ চিজ আছে নেকি চাব আহিছোঁ ফ্ৰিজ আছে ধুনীয়া ফ্ৰিজ আছে কিন্তু ঠাণ্ডা দিনটো তাৰ ফ্ৰিজ এটা নেও It's so dark out here in space. And it's been so long since I've seen a face. My eyes are shut, but I can see the void between you and me. And I feel like I'm going insane. Help me. Is anybody there? কি কৈছে হে ইয়াৰ গাড়ীখন অলপ থ'লোঁ লেতেৰা হৈ আছিলতো পূজা বুলি অলপ গাটো ধুই দিলোঁ ঘূৰিব লাগিবতো সেয়াই আৰু পানীখিনি খাই লৈছোঁ আমি ব'লক আমি ভিডিঅ'টো শেষ কৰোঁ ব'ল হাই হেল্ল' নমস্কাৰ আমাৰ ধুমকেতু চেনেললৈ আপোনালোকক স্বাগতম আমি আহি পালোঁ এতিয়া মঙলদৈখন ঘূৰি ফুৰি একদম এচিৰ হাৱা খাই বাজাৰ ইণ্ডিয়াত বডি স্প্ৰে বুলি ৰুম স্প্ৰে গাত মাৰি ধুনীয়াকৈ একদম চুলি তুলি কাটি একদম পূৰা ফিনিচিং দি পূজাৰ কাৰণে তাৰমানে আহিলোঁ কিবা কিবি অকণমান বজাৰ কৰি এতিয়া আমি ভিডিঅ'টো গোটেইখিনি দেখালোঁ গতিকে ভিডিঅ'টো আমি উল্টাকৈ কৰা হ'ল আজি কিয় মানুহকেইটাই উল্টাটো সেইকাৰণে উল্টা কৰা হ'ল এতিয়া ব'লক আমি ভিডিঅ'টো শেষ কৰোঁ ব'লক আমি ভিডিঅ'টো শেষ কৰোঁ বাই বাই